हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল মোৰো ভাল আৰু আপোনালোকক সকলোকে মই প্ৰিয়ংকা কালেকশন চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি এইখন মেখেলাৰ ফুলৰ চানেকি লৈ আহিছো খুব ধুনিয়া হয় আপোনালোকে এটা বহুত কেটা মেখেলাখনৰ ফুলৰ চানেকি একেলগে পাব আজি তিনিটা ফুলৰ চানেকি পাব বাৰণৰ আৰু মাজৰ যেটো ফুল ওপৰৰ ফুল একে মাজৰ আৰু ওপৰৰটো সো গুটেই কেটা ধুনিয়াকে আজি ফুলৰ চানেকি একে লগতে পাব আপোনালোকৰ যেটো ইচ্ছা যদি এনেকে ডিজাইন এনেকে কৰি ল'ব পাৰে বাৰণৰ যেটো ত্ৰিভুজ টাইপ আছে হেতু কাৰ্ভি ফুল হয় বাকিখিনি আপোনালোকে নিজৰ ডিজাইন কৰি হেতু ডাঙৰ কৰি মেখেলাত বব পাৰে আৰু এইখন হৈছে ফুলৰ চানেকিখন গুটি কেটা ধুনিয়াকে মই উঠাই লৈছো সো আপোনালোকক ধুনিয়াকে বুজাই দিম যেহেতু মই বুজাই দিও আৰু একেবাৰে সহজকে বুজাই দিম আপোনালোকে একেবাৰে ধুনিয়াকে তুলি ল'ব পাৰিব ইজিলি আৰু আপোনালোকে যদি কোনোবাই এই মেখেলাখনৰ ভিডিওটো চোৱা নাই তেতিয়া হলে প্লিজ চাব মই ডেসক্ৰিপচন বক্সত লিংকটো প্ৰিন্ট কৰি দিম তাতে যায় আপোনালোকে চেক কৰি চাব পাৰে যদি কোনোবাই ইচ্ছা কৰিছে যে মেখেলাখন কিমান দূৰলৈ ফুল আছে কেনেকুৱা কি ডিজাইন সকলোখিনি আপোনালোকে দেখিব হেতু ভিডিওত তাতে অনলি মই ফুলৰ চানেকিখনহে লৈ আহিছো মই ডেসক্ৰিপচন বক্সত লিংকটো প্ৰিন্ট কৰি দিম আকৌ এবাৰ কৈছো তাতে যায় আপোনালোকে চেক কৰি ল'ব আৰু এয়া ফুলৰ চানেকি যেটো সহজ একেবাৰে যে মাজৰ আৰু ওপৰটো একে সো মই এটাকে লৈ আহিছো আৰু গুটেই কেটা ডিজাইনে সহজ হয় মই ধুনিয়াকে সহজত কৈ দিম আপোনালোকক আৰু গুটেই কেটা ফিৰুৱা ফুল হয় মাত্ৰ এডাল যেটো অলপ দেখিছে পাত টাইপ হেতুহে ফিৰুৱা নহয় সো মই আপোনালোকক প্ৰথমতে দেখুৱাম এইটো ৰাউণ্ডটো যেটো ৰেড কালাৰ দি প্লাস চকো দিয়া হৈছে বগা কালাৰ হেতু প্ৰথমতে আপোনালোকক দেখুৱাম এইটো ফুলটো সো একেবাৰে বুজাই দিম হেখলৈ চাব হেখলৈ চালেহে আপোনালোকে বুজিব পাৰিব ধৰিব পাৰিব যি সকলে বিচাৰি আছে তেখেতসকলৰ বাবে ফুলৰ চানেকিখন আৰু যদি কোনোবাই নতুনকে চাইছে তেতিয়া হলে প্লিজ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মই আপোনালোকলৈ লৈ আহিছো ফুলৰ চানেকিখনৰ প্ৰথমটো ফুলৰ দুটো ডিজাইন হেতু সো আপোনালোকে চাই লওক সো फ्रेंड्स এইটো হৈছে প্ৰথম ফুলটো এটা আপোনালোকক মই ধুনিয়াকে বুজাই পেলাই কম যেহেতু আপোনালোকক বুজাই দিও মই ফাৰ্ষ্টতে এয়া দেখিছে আপোনালোকে এয়া যে ইয়াতে তিনিডাল দি প্লাই তিনিডাল গেপ দিব লাগিব তাৰ পিছত দিব আপোনালোকে তিনিডাল তাৰ পিছত তাৰ ওপৰটো যে এইকিডাল পাঁচডালকে দিব এইকিটা এটো মাজৰ ঘৰটো পুৰা এৰাই খাই যাব তাৰ পিছত আপোনালোকে এইটো 1 2 3 4 টোটাল 4ডাল একে কৰিব পাঁচডাল ইফালে পাঁচডাল তেনেকে কৰিব ইফালে একেই হৈছে আৰু তাৰ পিছত আপোনালোকে এটা দুডাল গেপ দি প্লাই তিনডাল দিব আৰু ইফালে দুডাল গেপ তিনিডাল মই ইফালেখিনি কৈ যাম আপোনালোকে ইফালেখিনি নিজে কৰি যাব তাৰ পিছত এয়া দেখিছে এয়া এতে ওপৰৰ পাঁচডাল মানে ইফালে এডাল আৰু ইফালে এডাল দুঘৰ আগুৱাই যাব এঘৰ তাৰ পিছত তাৰ ইফালে এইটো কিন্তু সমান হ'ব তাৰ পিছত আপোনালোকে এইটো ফালে এটা ঘৰ বহুৱাব ইফালেও হেতেনেকে সেম হয় তাৰ পিছত এইখিনিৰ পৰা যেতিয়া এইখিনি আপোনালোকে কৰি ললে 1 2 3 4 তাৰ পিছত আপোনালোকে ইয়াতে দুটা ঘৰ এতে চাওক এটা ঘৰ কমি গৈছে এফালৰ পৰা আৰু এনেকে আপোনালোকে ইয়াতে দুটা একে সেম বহাব চাৰিটাকে 1 2 3 4 তাৰ ওপৰটো এয়া চাওক তাৰ ওপৰটো আপোনালোকে তিনডাল বহালে তাৰ পিছত দুডাল তাৰ পিছত এডাল এইখিনি কৰা হৈ গল আৰু এইখিনিও একে সেম হৈ কৰিলো তাৰ পিছত এইটো ঘৰটো চাওক এইখিনি হোৱাৰ পিছত এইটো ঘৰটো এডাল কমিব এইখিনি সমান থাকিব তাৰ পিছত ইফালে এডাল কমিব ইফালে এডাল বাঢ়িব তাৰ পিছতে ইফালে এডাল কমিব আৰু ইফালে এডাল সমান মানে চাৰিডাল তাৰ পিছত তিনডা ইফালে এডাল বাঢ়িব ইফালে এডাল কমি গল আপোনালোকে ধৰিব পাৰিছে চাগে এয়া দেখুৱাই দিছো তাৰ পিছতে ইয়াতে একদম ইফালে এডাল কমিব আৰু ইফালেও কমিব এতে থাকিলে তিনিডাল তাৰ পিছত মাজত এডাল এইখিনি আপোনালোকৰ ফিনিশ হৈ গল এইখিনি সেম একে হ'ব এইখিনি আৰু এইখিনি যেনেকে একে এইখিনি আৰু এইখিনিও একে তাৰ পিছতে আপোনালোকে কি কৰিব এইখিনিটো হৈ গল এইখিনি কমপ্লিট এই তিনিটা ঘৰৰ এইখিনিত একো নাই মাজত তাৰ ওপৰত আপোনালোকে এটা বহাব 1 2 3 4 5 টোটাল পাঁচডাল বহাব মানে এটা ঘৰ আপোনালোকৰ যেতিয়া কমপ্লিট হ'ব তাৰ ইফালে এটা ঘৰ এৰি ইফালে পাঁচডাল আৰু ইফালে কৰি কিন্তু সেমে হ'ব তাৰ পিছতে আপোনালোকে আহিব এইটো যে তাৰ পিছত আপোনালোকে 1 2 3 4 এইটো চাৰি ঘৰৰ পৰা এটা গেপ দি দুডাল বহুৱাব তাৰ পিছত আপোনালোকে ইয়াতে ওপৰত চাৰিডাল মানে এটা ঘৰ আগুৱাই লৈ যাব এটা ঘৰ ইফালে এটা ঘৰ তাৰ পিছত এইখিনিৰ পৰা এইখিনিলৈ 1 2 3 4 এইকেইটা সমান হ'ব দে ইফালে আগুৱাই নাযায় ঘৰকেইটা তাৰ পিছত আপোনালোকে এইটো চাৰি ঘৰ বহুৱাৰ পিছত ইফালে এটা ঘৰ আগুৱাব তাৰ পিছত দেখুৱাই দিছো সক জুম কৰি এয়া ইফালে এটা ঘৰ আগুৱাব ইফালে এটা ঘৰ আগুৱাব ইফালে এটা ঘৰ আগুৱাব তাৰ পিছত এইখিনি হোৱাৰ পিছত ইফালৰ পৰা এটা ঘৰ কমাব ইফালেটো আগুৱাই গৈ আছে তাৰ পিছত আৰু এটা কমাব ইফালে এটা আগুৱাই গৈছে চাওক আৰু ইফালে
এইখিনি হোৱাৰ পিছত আপোনালোকে এটা দুটা ঘৰ কমাই এইখিনি কৰি এটা ঘৰ ইফালে আগুৱাব তাৰপিছত দুডাল এইখিনি ফিনিছ হৈ যাব ঠিক আছে তাৰপিছত আপোনালোকে এইখিনি হোৱাৰ পিছত মাজৰখিনি কৰিব এতিয়া মাজৰখিনিটো 5ডাল কৰিলে 5ডাল কৰাৰ পিছত 5ডালৰ এইডাল যে এইটো আৰু এইটো ঘৰ এটা দি পেলাই ইফালে এটা ঘৰ আগুৱাব ইফালে এটা ঘৰ আগুৱাব তাৰপিছত তাৰ ওপৰতো আৰু এটা ঘৰ দিব ইফালে তাৰপিছত এটা ঘৰ এৰি দুটা তিনিটা ঘৰ দিব তাৰপিছত এটা ঘৰ গেপ দি আৰু ইফালে এইখিনি সেমে হ'ব তাৰপিছতে আৰু এটা ঘৰ বাদ দি ইফালে তাৰপিছত এইখিনি এটা ঘৰ আগুৱাব ইফালে এটা ঘৰ আগুৱাব তেনেকৈ এইখিনি কৰিব এইখিনি হোৱাৰ পিছত আপোনালোকে এয়া চাওক এইটো আপোনালোকে ইয়ালৈ কৰিব এইখিনিলৈ কৰিব তাৰপিছত এইটো ঘৰৰ পৰা আপোনালোকে চাওক এটা ঘৰ মাত্ৰ আগুৱা হৈছে তাৰপিছত এইকেইটা দুটা বহোৱা নাই সেই মাজৰটো গেপ দি পেলাই 1 2 3 4 এইখিনি এটা ঘৰ ইফালে আগুৱাই দিব এটা ঘৰ ইফালে আগুৱাই দিব আৰু আপোনালোকৰ এইখিনি লাষ্ট হয় এইটো আৰু এইটো একে সেম কৰিব লাগিব এইটো যেনেকৈ এটা ঘৰ কমাই পেলাই ইফালে বাঢ়ি যাব ইফালে বঢ়াই দিয়ক আৰু এইখিনিতে সেম ক'ব দৰকাৰ নাই তাৰপিছতে আহি গ'ল আপোনালোকক কোনটো ক'লোঁ এইটো আৰু এইটো ক'লোঁ এইটো যেনেকৈ এইটোৰ পৰা সমান এইটোলৈ কৰিব লাগিব এই দুটা যেনেকৈ সেম এই মাজৰ কেইডাল সেইটাতে লাষ্ট হ'ব আপোনালোকৰ এইফালে চাওক এইটো এইফালৰ পৰা চাব দুডাল তিনিডাল এইখিনি যে কৰিলোঁ সেইখিনি দুটা ঘৰ এৰি পেলাই তিনিডাল বহাব তাৰপিছত আপোনালোকে ইফালে এডাল ইফালে দুডাল বহাব দেই ইফালে দুডাল তাৰপিছতে ইফালে এইখিনি সমান তিনিটা 1 2 3 এইখিনি তিনিটা একেই হ'ব তাৰপিছতে আৰু ইফালে দুডাল বহাব মানে বঢ়াব আৰু দুডাল বঢ়াব ইফালে আৰু এইটোতো দুডাল বঢ়াব সকলোতে দুডাল এইখিনিলে মাত্ৰখিনি তিনিডাল য'ত আছিলে সেই তিনিটাত দুডাল বঢ়াব তাৰপিছত লাষ্ট এইটো যোনখিনি মেইন পইণ্ট এইখিনি সেম দুডাল কৰিব মাজত ইফালে এটা ঘৰ কমিব ইফালে এটা ঘৰ বাঢ়িব এইটো সব একে সেম এইখিনি বহাব তাৰপিছত এইখিনিটো অলৰেডি কৰিলে আৰু এইখিনিটো কৰা হৈ গ'ল সো এইখিনি আপোনালোকৰ ৰিটাৰ্ণ হ'ব মানে এইখিনি ফিৰোৱা হয় ফুলটো এইখিনি ফিৰোৱা যাব সো এইখিনিলে মেন কৰি ল'ব তাৰপিছত এইখিনি একে সেম হ'ব আৰু গোটেইখিনি হোৱাৰ পিছত ৰাউণ্ডটো হৈ যাব সো এইটো আপোনালোকক বুজাই দিলোঁ বুজি পালেনে নাই ক'ব এতিয়া আপোনালোকক মই জুম কৰি দেখুৱাই দিছোঁ চাই লওক এইটো যিটো অলপ ডাৰ্ক কৰি দিয়া হৈছে সেইটো কাটা আছে আৰু ইফালে এইকেইটা ডাৰ্ক আছে যে সেইকেইটা কাটা আছে সেইকেইটা আপোনালোকে নকৰিব বাকী জুম কৰি দেখুৱাই দিছোঁ এয়া চাওক যদি আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি ক'ব কোনখিনি বুজি পোৱা নাই কেনেকৈ কি বুজি পোৱা নাই মই শৰ্টছ বনাই ধুনীয়াকৈ ফটোবোৰ শ্বেয়াৰ কৰি দিম যদি আপোনালোকে বুজি পাইছে কমেণ্টত ক'ব সেই তেতিয়াহ'লে মই গম পাম যে আপোনালোকে বুজি পালে সেয়া মই আপোনালোকক পুৰা জুম কৰি পেলাই দেখুৱাই দিছোঁ আপোনালোকে ধৰিব পাৰিছে চাগে ফটোত শ্বেয়াৰ নকৰিলেও হ'ব আপোনালোকক আৰু এইটো ফুলটো যে আপোনালোকক এতিয়া দিলোঁ এইটো ফুলটো এইটো হৈ গ'ল কমপ্লিট এইটো আপোনালোকে চকু ধুনীয়াকৈ দিব পাৰে তাৰপিছত এতিয়া মই আপোনালোকক বুজাই দিম এইটো নহয় এইটোকে এতিয়া বুজাই দিওঁ এইটো ইজি আছে এইটোৰ পিছত এইটো কম এতিয়া তেতিয়াহ'লে এইটো এতিয়া আপোনালোকক কৈ দিওঁ এইটো যিটো এইটো বহুত ইজি হয় সো এইটো এতিয়া আপোনালোকক ছেকেণ্ডত কৈ দিম আপোনালোকে চাই লওক এইটো নটিচ নকৰিব দেই এইটো মানে অলপ কিবা হৈ গ'ল বেয়া হৈছে সেইটো কাৰণে সিফালে কৰিলোঁ এইটো কাটি দিব লাগিব তাৰপিছতে এইটো চাওক ইয়াতে আপোনালোকে প্ৰথমতে দুডাল বহোৱাই এটা ঘৰ এৰি দুডাল বহোৱাব তাৰপিছত এইখিনি সেম কৰিব তাৰপিছত তিনিডাল বহোৱাব মাজত ইফালৰ পৰা এটা ঘৰ কমিব আৰু ইফালৰ পৰা এটা ঘৰ কমিব তাৰপিছত এইখিনি কৰি আপোনালোকে লাইন কে যে আছে 1 2 3 4 5 6 7 এইখিনিত যে 7ডাল কৰিব তাৰপিছতে তিনিডাল বহোৱাব তাৰপিছতে ওপৰত এটা ঘৰ বাঢ়ি গ'লে 5ডাল হ'ব তাৰপিছত মাজত এই দুটা ঘৰ এৰি পেলাই এটা বহোৱাব এটা ঘৰ গেপ দি তিনিডাল তাৰপিছত আৰু তিনিডাল এইফালে এটা ঘৰ গেপ দি তিনিডাল এইখিনি একেই হ'ব সেম মই এইখিনি কৈ দিম আপোনালোকক তিনিডাল তাৰপিছত এই তিনিডাল যে আছে তাৰে এইটো লাষ্ট ঘৰটোৰ পৰা দুডাল দিব আৰু ইফালে লাষ্ট ঘৰটোৰ পৰা দুডাল তাৰ মাজত গেপ বহি যাব তাৰপিছত এটা গেপ দি পেলাই তিনিডাল ইফালে সেম হ'ব কৈ নাথাকোঁ আৰু এইখিনি হোৱাৰ পিছত মাজত আকৌ এটা বহোৱাব তাৰপিছত এটা ঘৰ গেপ দি দুটা এটা ঘৰ গেপ দি দুটা তাৰপিছত আৰু তিনিটা বহিব তাৰপিছত আৰু এটা ঘৰ গেপ দি দুটা বহাব এটা ঘৰ গেপ দি এটা তাৰপিছতে আৰু ইফালৰ পৰা দুডাল সেনেকৈ প্ৰচেছটো গৈ থাকিব ইফালে দুডাল এটা ঘৰ গেপ দি দুডাল তাৰপিছতে এটা হ'ব এটা ঘৰ গেপ দি আৰু দুডাল এটা ঘৰ গেপ দি এডাল বহোৱাব তাৰপিছতে ওপৰত তিনিডাল বহোৱাব এটা ঘৰ গেপ দি দুডাল তাৰপিছত
আৰু এইটো সেনেকৈ চেম প্ৰচেছ গৈ থাকিব যেনেকৈ এনেকৈ গৈ আছে লাষ্টৰ শেষৰখিনিৰ পৰা দুডাল ইফালে দুডাল তাৰপিছত এটা ঘৰ গেপ দি এডাল আৰু পিছত এইখিনি হোৱাৰ পিছত আৰু এটা মাজত বহিব এইটো এটা ঘৰ গেপ দি আৰু দুডাল তাৰপিছত ওপৰত তিনিডাল এটা ঘৰ গেপ দি এডাল আৰু এইটো গেপ দিব লাগিব ইফালৰ পৰা ইফাল দুডাল বাঢ়িলে ইফালৰ পৰা দুডাল বাঢ়িলে তাৰপিছত আৰু এটা ঘৰ গেপ দি এটা তাৰপিছত তিনিটা বহুৱাব তাৰপিছত এটা হৈ গ'ল সেইটো ফিনিছ সেই চাওক মই আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ এয়া চাওক আপোনালোক জুম কৰি দেখুৱাই দিছোঁ এয়া দুডাল এইকেইটা ঘৰকেইটা হয় দেই এইকেইটা হয় মানে জেল পেইণ্ট দি কৰিছিলোঁ কাৰণে এনেকৈ বলি গ'ল বস্তুটো চ' সেইটো কাৰণে এনেকুৱা দেখি আছে জেল পেইণ্ট দি এইটো মই বহুৱাইছিলোঁ গ্ৰাফখনত বাকীখিনি একো ভুল হোৱা নাই ঠিকে আছে চ' আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ কিবা যদি বুজি পোৱা নাই প্লিজ কমেণ্ট কৰি জনাব বহুত ইজি হয় আপোনালোকে ধুনীয়া ডিজাইন কৰি এনেকৈ বনাব পাৰে আৰু এইটো হৈছে আপোনালোকলৈ লৈ অহা এইটো ফুলটো খতম এতিয়া এইটো কাৰ্বি ফুল এইটো আপোনালোকে ইফালৰ পৰা কৰি যাব এনেকুৱাকৈ নকৰিব ফুলটো যদি ক'ৰবাত পায়ো আপোনালোকে এনেকৈ কেতিয়াও নতুলিব ভুল হৈ যাব আপোনালোকৰ চ' ইফালৰ পৰা তুলিব আৰু এইটো হৈছে এইটো ডিজাইনটো এতিয়া আপোনালোকক এইটো দেখুৱাম এয়া চাওক ইয়াতে হৈছে এডাল তাৰপিছত আপোনালোকে ইয়াতে বহুৱাব তিনিডাল তাৰপিছতে বহুৱাব পাঁচডাল মানে এটা ঘৰ আগুৱাই যাব তাৰপিছত মাজত গেপ দি এই যে এইটোৰ পৰা মাজত গেপ দি ইফালে তিনিডাল ইফালে তিনিডাল ইফালে এনেকৈ চেম এইটো সেনেকৈ দেই মই এক চাইডে কৈ যাম এক চাইডে আপোনালোকে নিজে জানিবই সেইটো একে চেম হ'বগৈ তাৰপিছতে পাঁচডাল বহুৱাব আৰু সেই তিনিডাল তাৰপিছতে আপোনালোকক চাওঁতে এটা দুটা বহুৱাই দিব বাকীখিনি বহুৱাব দৰকাৰ নাই তাৰপিছতে এইটো কৈ দিওঁ এটা ঘৰ এৰি দুটা তাৰপিছত ইফালে এটা বাঢ়িব সেইকেইটা দুটা ঘৰ চেম হ'ব এই দুটা 1 2 তাৰপিছতে আপোনালোকে এটা ঘৰ কমাই দিব ইফালে বঢ়াই দিব আৰু এইকেইটা চেম দুটা চেম তাৰপিছত আপোনালোকৰ ইফালৰ পৰা কমি যাব ইফালে তিনিডাল ইফালে ঠিকে থাকিব সমান আৰু ইয়াৰ পিছত এটা ঘৰ কমাই দিব হৈ গ'ল দুডাল তাৰপিছত এডাল এইখিনি ফিনিছ হৈ গ'ল এইটো আৰু এইটো চেম হ'ব তাৰপিছতে আহি গ'ল 1 2 3 4 চাৰিটা ঘৰৰ মাজত দুটা ঘৰ গেপ দি এডাল তাৰপিছতে দুডাল হ'ব দুডাল হোৱাৰ পিছত তিনিডাল মানে ইফালে এডাল বাঢ়ি যাব এইখিনি ঠিকে থাকিব বুলি কৈছিলোঁ যে আপোনালোকক 1 2 3 4 পাঁচটা ঘৰ ইফালে ঠিকে থাকিব তাৰপিছত ইফালে এটা আগুৱাই লৈ যাব তাৰপিছত ইফালে এটা কমাব এইটো ঘৰ পিছত ইফালে এটা বঢ়াব ইফালে কমাব ইফালে বঢ়াব পিছত হ'বগৈ তিনিটা মানে এটা ঘৰ কমাব ইফালে এটা ঘৰ কমাব এইখিনি হৈ গ'ল তো ইফালৰ পৰা এইখিনি এনেকৈ হৈ গ'ল তাৰপিছত এইখিনি হোৱাৰ পিছত লাষ্ট যে শেষৰ তিনিটা এইখিনি আপোনালোকে কৰিব দৰকাৰেই নাই যেতিয়া তিনি ঘৰ আহি পাব তাতে এটা ঘৰ এৰি মাজত এটা বহুৱাই দিব ইফালৰ পৰা এটা ঘৰ এৰি সেই চাওক এইখিনি চেম হ'বগৈ ইফালৰ নিচিনা এইখিনি চেম তাৰপিছত ইফালে এই দুডাল বঢ়াব দুডাল মানে পাঁচডাল হ'ব লাগিব টোটেলতে তাৰপিছত এটা ঘৰ এৰি পেলাই এটা চাওক তিনিটা বহুৱাব আৰু ইফালে তিনিটা তাৰপিছত আকৌ ওপৰত সেইখিনি গেপ যি আছিলে সেইখিনিতে এটা ঘৰ বহুৱাব তাৰপিছত এটা ঘৰ এৰি তিনিটা তাৰপিছত মাজৰখিনি এতিয়া কৰিব দৰকাৰ নাই শেষত কৰিব তাৰপিছত এইখিনিতে এটা ঘৰ বহুৱাব ইফালে তিনিটা এটা ঘৰ বহুৱাব তিনিটা এটা ঘৰ এনেকৈ মানে ইফালে এনেকৈ বাঢ়ি গৈ থাকিব এয়া চাওক ইফালৰ পৰা ঘৰটো কমিব কিন্তু ইফালে এনেকৈ বাঢ়ি গৈ থাকিব এইটো ঘৰটো কৰিলে নহয় এইটোত নবহাব এইটোত বহালে তাৰপিছত এইটোত বহালে তাৰপিছত এইটো বহালে এনেকৈ বাঢ়ি গৈ থাকিব এইখিনি হৈ যোৱাৰ পিছত আপোনালোকে তাৰপিছত আপোনালোকৰ আহিব এইটো 1 2 3 4 4ত যেনেকৈ ইয়াতে কৰিছিলে তেনেকৈ ইয়াতে যেনেকৈ 4 কৰিছিলে তেনেকৈ 4 এইটো চব এইখিনি যেনেকৈ চেম কৰিলে আপোনালোকে ইয়াতো তেনেকৈ কৰিব এই দুটা চেম চাওক তিনিটা চাৰিটা পাঁচটা এনেকৈ চেম হয় ইয়াতে যেনেকৈ তিনিটা তেনেকৈ একদম বহুত ইজি হয় তাৰপিছতে আপোনালোকে আকৌ এইটো 1 2 3 4 চাৰিটা ঘৰ কৰিলে তাৰপিছত এটা ঠিক আছে তাৰপিছত এনেকৈ কৰি আকৌ সেই ডিজাইনটো দুটা পাছত তিনিটা চাৰিটা এনেকৈ আৰু সেইটো ঘৰ এটা কৰিলে দুটা তাৰপিছত তিনিটা চাৰিটা এনেকৈ এইখিনি গোটেই এনেকুৱা হয় পিছত আপোনালোকৰ একেবাৰে শেষত যে এইটো লাইনটো মই ক'ম আপোনালোকক 1 2 3 4 5ত যে আপোনালোকে এইখিনিটো বাৰু বহুৱা চেম হৈয়ে যাব তাৰপিছত এইটো যে এটা চাওক ইয়াতেতো আপোনালোকে মই কৈ আছোঁ 1 এইখিনিৰ পৰা কৈ আছোঁ ঠিক আছে 1 2 3 4ত বহুৱাইছিলে 1 2 3 4ত বহুৱাইছিলে 1 2 3 4ত বহুৱাইছিলে 1 2 3 4
4 বহুৱাইছিলোঁ 1 2 3 4ত বহুৱাইছিলোঁ ইয়াতে 1 2 3 4 5ত বহুৱাব লাগিব 5ত ইয়াতে চাইডাল চাইডাল কৰাৰ পিছত ইয়াতে 5ডাল তাতে এডাল বহুৱাব তাৰপিছত দুডাল ইফালে বহিব এডাল আগুৱাব ইফালে এডাল আগুৱাব তাৰপিছত আপোনালোকে এটা ঘৰ কমাই পেলাই 3ডাল বহুৱাই এটা ঘৰ এইটো মাজৰ এইটো ভুল হৈছে এইটো গেপ দি পেলাই এটা বহুৱাই পেলাই এটা গেপ দি আৰু এটা বহুৱাব তাৰপিছত এটা গেপ দি এইখিনিটো বাৰু আহিয়ে গৈছে লাইনকে এইখিনি কৰিব দৰকাৰ নাই 3 3 3 3 তেনেকৈ তিনিটা ঘৰ আহিছে তাৰপিছত আপোনালোকে ইফালে এটা কমুৱাব মানে ঘৰ এটা কমাই দি পেলাই ইয়াতে বহুৱাব 1 2 3 4 লাষ্টত তাৰপিছত এটা ঘৰ কমুৱাই পেলাই এইটো চাওক আপোনালোকে ইয়াতে 3ডাল আছিলে নহয় এইখিনিত ইয়াতে এডাল বহুৱাই 4ডাল হ'ব মানে এইখিনি আগুৱাই যাব এটা ঘৰ তাৰপিছত এইখিনিটো বাৰু ছেম তাৰপিছত ইফালেও ছেম হ'ব এইখিনি কৈ নাথাকোঁ তাৰপিছত শেষত চাওক 1 2 3 4 5 6 সৰি এইটো ভুল হৈছে দেই ইয়াতে 5ডাল ইফালে 5ডাল তাৰপিছত ইয়াতে 4ডাল মানে ইফালৰ পৰা এটা ঘৰ কমিব ইফালৰ পৰা এটা ঘৰ কমিব ইফালে 4ডাল তাৰপিছত মাজত এটা ঘৰ এই গেপ দি এটা তাৰপিছতে আপোনালোকে কি কৰিব এইখিনি যে গেপ আছিলে তাৰ ওপৰৰ পৰা দুডাল ইফালে যে গেপটোৰ পৰা এইখিনি দুডাল তাৰপিছত এনেকৈ পুৰা 3টা কৰিব ঠিক আছে 3টা কৰাৰ পিছত আপোনালোকে ইয়াতে 1 2 3 3টা হৈ গ'ল ফিনিছ আপোনালোকে বুজি পালে নাই প্লিজ কমেণ্ট কৰি জনাব আৰু জুম কৰি দেখুৱাই দিছোঁ সো ফ্ৰেণ্ডছ আপোনালোকক ধুনীয়াকৈ বুজাই দিলোঁ ধুনীয়াকৈ বুজিও পালে চাগে সো কেনেকুৱা লাগিল ভিডিঅ'টি কমেণ্ট কৰিবলৈ নাপাহৰিব পুনৰ আকৌ আপোনালোকক লগ পাম বোৱা কাপোৰৰ সৈতে নতুবা ফুলৰ চানেকিৰ সৈতে নতুবা হলছ ভিডিঅ'ৰ সৈতে সো আপোনালোকে মোৰ নিউ ভিডিঅ' চাবলগীয়া হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব তাৰ বাবে আপোনালোকে মোৰ চেনেলটো প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ক বহুতে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে সো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু তেতিয়াহ'লে ভিডিঅ'টো এইখিনিয়ে আকৌ পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে আজিলৈ টাটা বাই বাই